নতুন ভিডিঅ' লৈ আহিলোঁ দেই। এইটো হৈছে আমাৰ বিয়াৰ জোৰোণৰ আগদিনাৰ ভিডিঅ'। এয়া জোৰোণৰ কাৰণে সকলোবিলাক ৰেডি কৰি ৰখা হৈছে, যিহেতু কিছুমান নিয়ম থাকে। নিয়মৰ কামখিনিৰ কাৰণে কি ল'ব লাগিব খুৰীহঁতে যোগাৰ কৰি আছে, তাকে মই ভিডিঅ' কৰি থৈছোঁ। আৰু বহুতখিনি ভিডিঅ' আছে, কেনেকুৱা পালে জনাব। চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব। জিভা উলিয়াই থকাটো চা, আৰু না জিভাখন চা পুহিছে পুহিছে থাকিব পৰা নাই, তথাপিতো সিহঁতৰ পৰা মানে খুজি আছে আৰু এইটো ভিডিঅ' আকৌ জোৰোণৰ আগদিনা দেই। আমি ৰাতি আহি পোৱাৰ পিছত ইয়ালৈ আহিলোঁ। প্ৰথমতে লাডুবৰ ঘৰত সোমাই তাতে ফ্ৰেছ হৈ পেলাই ইয়ালৈ আহিলোঁ বিয়া ঘৰলৈ। ওচৰতে, বেছি দূৰ নহয় বাৰু। গোটেই মানুহখিনি আহিছে নহয়, ভালো লাগিছে। মিতিৰ কুটুমৰ যিখিনি মানুহ আছে প্ৰায়খিনি মানুহ আগদিনাখনেই আহিছে, মানে জোৰোণ আছে যে, জোৰোণ সোনকালে যাব লাগিব, যিহেতু এদিনীয়া বিয়া। গতিকে সেইটো কাৰণে কি কৰিছে, জোৰোণটো অলপ সোনকালে যাব লাগিব কাৰণে মানুহখিনি আগদিনাই আহিছে, যিখিনি মানুহ জোৰোণত যাব। পেণ্ডেলখিনিও ঠিক কৰি থকা হৈছে, তলত কাৰ্পেট চাৰ্পেট পৰাখিনি ঠিক কৰি আছে। আমাৰ দুনাই যে বিৰাট ফূৰ্তি পাইছে। যেতিয়াৰ পৰা শুনিছে বিয়ালৈ যাম, তেতিয়াৰ পৰা আৰু মানে বাগৰুম্বাত নাচিব। পাপা গানটা লগাই দি আছে। এইফালে আকৌ মেহেন্দি লগাই আছে দেই ভণ্টিকেইজনীয়ে। তাহাঁতি মেহেন্দি লগাইছে, তাৰপিছত তাহাঁতি কৈ আছে মোক ভিডিঅ'ত আমাক উলিয়াবা দেই। মই বোলো ৰহ তেতিয়াহ'লে ভিডিঅ'টোত উলিয়াওঁ। তাহাঁতি ফটো মাৰিছোঁ বুলি ধুনীয়াকৈ পজ দিছে। তাৰপিছতে মই যি ফটো নাই, আমাৰ ভিডিঅ'হে কৰিছোঁ বুলি ক'লোঁ। তাহাঁতি বেলেগ চখ পাইছে। মই বোলো ভিডিঅ'হে কৰিছোঁ ৰ'বা, ফটো মাৰিম পিছত। ছোৱালী কেইজনীমান থাকিলে বিয়া ঘৰত সঁচাকৈ ভাল লাগে ন। আৰু কেইজনীমান আছিলে, মই চবৰে লগতে ফটো মৰা নহ'লেই। এইফালে গান লগাই দিলে, গান লগাই দিলত আকৌ আমাৰ ইহঁতি নাচি বৰ ভাল পাইছে। খুৰীহঁতেও বৰ চখ ফূৰ্তি কৰি থাকে দেই। আমাৰ গোটেইকেইজনী খুৰী, মানে খুৰী শাহু হ'ব মোৰ, কিন্তু সেইটো বুলি নহয়, মানে বৰ ফূৰ্তি কৰি থাকে। মানে এনেকুৱা নহয় যে শাহু নিচিনাকৈ থাকিব, সেইটো নহয়। এইটো আজিলৈকে পোৱাই নাই তেনেকুৱাকৈ। মানে আমাৰ এই দুজনী আকৌ মানে আৰু বিয়া এবছৰ আগৰ পৰা ইহঁতৰ মানে ভিডিঅ' কল, কোনে কি পিন্ধিব, কোনে কেনেকৈ কি কৰিব, কেতিয়া আহিব, মানে দুইজনী আৰু মানে একে লগৰ যে, সেইটো কাৰণে তাহাঁতি মানে বৰ লগ একেবাৰে। ভনীয়েকক এৰিও বায়েক নাথাকে, বায়েক এৰিও ভনীয়েক নাথাকে। আৰু এখন গাড়ীত যদি ভনীয়েকক লৈ আহি ইজনীয়ে হুলস্থুল লগাই, মানে কৈছোঁ নহয়। ভিডিঅ'বিলাক কৰি থৈছোঁ মানে ইউটিউব চেনেলটোত থৈ দিলে পিছতো চাব পৰা যাব আচলতে, নহ'লেনো ক'ত আৰু মোবাইলত ইমানখিনি নাথাকে নহয়। আৰু সেইটো কাৰণে খুব ভালো হৈছে দিয়কচোন। আৰু আপোনালোকৰো যদি তেনেকুৱা ফটো ভিডিঅ'বিলাক ৰাখিবলৈ বিচাৰে, তেতিয়াহ'লে এনেকৈ ইউটিউবত এটা নিজৰ একাউণ্ট খুলি থৈ দিব। তেতিয়া আপোনাৰ সদায় চাব পাৰিব। পিছত তাহাঁতি ডাঙৰ হ'লেও চাব পাৰিবা, বা নিজৰো মন যায় কেতিয়াবা। সেইফালে আকৌ আমাৰ দৰাটো ঢোল বজাবলৈ আহিলে। ই মানে ঢোল চোল বৰ ধুনীয়া বজায়, ঢোল বজায়, গানো গায় দেই। আৰু এইবিলাক এক্টিং চেক্টিং কৰে, মানে ই চবফালে আছে ল'ৰাটো, আৰু চবৰে লগতে মিলি থাকে, সেইটো ডাঙৰ কথা। মানে সি এতিয়া ঢোল বজাবলৈ আহি গ'ল। আৰু আমাৰ ঢোল বজোৱা দেখি পেলাই আমাৰকেইজনীও বৰ ভাল পাইছে, বৰ নাচিবলৈ আহি গ'ল ঢোল বজোৱা দেখি পেলাই। আমাৰ খুৰীহঁতেও চাব দেই, চবেই নাচিছে এপাক এপাক, আৰু বৰ ধুনীয়া, বৰ ভাল লাগে মানে ফূৰ্তি কৰি। মইহে নাচিব নোৱাৰোঁ। মই যদি অকণমান হাতখন ভাঙিলোঁ বা কঁকালটো ঘূৰালোঁ, ছোৱালীয়ে হুলস্থুল লগাই নহয়। কি কথা সেইটোৱে বুজি নাপাওঁ, মোক নাচিবলৈ নিদিয়ে। সেইটো কাৰণে মই আঁতৰৰ পৰাহে চাই আছোঁ আৰু দেই, দৰ্শকহে হৈ আছোঁ। আৰু দেউতাকে বাৰে প্ৰতি কয় অকণমান তুমিও নাচাহি, কিন্তু মই সেইখিনি সুবিধা পোৱা নাই আৰু।
এইটো হৈছে মৰল। বিয়াত যে মৰলটো সজোৱাটো চাই বৰ ভাল লাগে দেই, আৰু ইমান ধুনীয়া ধুনীয়া হয় মৰলবিলাক। এইটো কিন্তু কোনে বনালে সেইটো আমি নেদেখিলোঁ বাৰু, পিছতহে দেখিছোঁ আহি পেলাই, বৰ ধুনীয়া হৈছে।